Hello everyone, welcome to my YouTube channel Noyon the Legend King. আজি আপোনালোকক 20 দিনতনো কেনেকৈ গাহৰি ডাঙৰ কৰিম, গাহৰি আহাৰৰ লগত কি মিহলি কৰিলে গাহৰিটো 20 দিনত ডাঙৰ হ'ব আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিব সেই সম্পৰ্কে আপোনালোকক জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাও যে যিসকলে ভিডিঅ'টো নতুন আহিছে, মোৰ চেনেলটো নতুন আহিছে, তেওঁলোকে যাতে সাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে। আমি গাহৰিৰ আহাৰ প্ৰথমতে আমি ভাতৰ মুখা পানীৰ লগত মিহলি কৰিব লাগিব। ভাতৰ মুখাবোৰ ভালদৰে মিহিকৈ গুৰি কৰিব লাগিব। ভালদৰে খুচি মিহলি কৰিব লাগিব। তাৰপিছত আমি চাউলৰ মল তাত ঢালি দিব লাগিব। চাউলৰ মলবোৰ ভালদৰে পানীৰ লগত মিহলি কৰিব লাগিব। চাব লাগিব যাতে ভাত আৰু মলতকৈ যাতে পানী বেছি নহয়, সেইটো সম্পৰ্কে মানে এটা সঠিক পৰিমাণে ল'ব। তেনেকৈ লোৱাৰ পিছত আমি ভালদৰে মিহলি কৰিব লাগিব। ভালদৰে মিক্স কৰাৰ পিছত আমি পানীৰ পৰিমাণটো চাব লাগিব। বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে গাহৰি পোৱালিটো আহাৰবোৰ খাই থকাৰ স্বত্তেও গাহৰিটো ডাঙৰ হ'বলৈ নাজানে, অৰ্থাৎ সৰু হৈয়ে থাকে। তাৰ উপৰি কিছুমান বেমাৰ আজাৰ ধৰে। সেইটোনো কি কাৰণে হয়, সেইটো আমি মন কৰিব লাগে। সেইটো আচলতে প্ৰায়ভাগ ক্ষেত্ৰতে আহাৰ দিয়াৰ লগতে হয়। অৰ্থাৎ যদি আমি সৰু থাকোঁতে যদি আমি ভালদৰে খোৱা যতন নলওঁ, সেইবোৰ ক্ষেত্ৰতে গাহৰিটো সৰু হৈ থাকে। ভাত আৰু মলবোৰ আমি ভালদৰে মিহলি কৰাৰ পিছত আমি তাত কিনা আহাৰো দিব পাৰোঁ। যদি সম্ভৱ হয় কিনা আহাৰো আমি তাত মিহলি কৰিব পাৰোঁ। তাৰপিছতে আমি চাব লাগিব যাতে পানী কম নহয়, মানে পানী যাতে সঠিক পৰিমাণে হয়। বেছি হ'লেও দিগদাৰ আৰু কম হ'লে দিগদাৰ। তাৰপিছত আমি নিমখ মিহলিব লাগিব অলপ কিছু পৰিমাণে। তাৰপিছত আমি মদ বনাবলৈ যি ভাত ব্যৱহাৰ কৰা হয়, মানে পেলনীয়া ভাত, অৰ্থাৎ আমাৰ এই ঘৰুৱা ভাষাত মানে জুগলি বুলি কয়। জুগলি তাত কিছু পৰিমাণে আমি মিহলি কৰিব লাগিব। জুগলি দিয়াৰ পিছত যিহেতু জুগলি মানে কিছু পৰিমাণে পানী থাকে, সেইটো কাৰণে আমি আকৌ তাত মল মিহলি কৰিব লাগিব। গোটেইকেইবিধ আমি ভালদৰে মিহলি কৰিব লাগিব। চাব লাগিব যাতে মুখা বান্ধি নাথাকে, সেইটো চাব লাগিব। এইবোৰ গোটেইবোৰ মিহলি হোৱাৰ পিছত আমি শেষৰটো অন্তিমটো উপাদান দিম। এইটো গুৰি দিব লাগে। অন্তিমটো উপাদান হৈছে শুকান মাছৰ গুৰি, যাৰ ফলত গাহৰিটো খাবলৈ খাদ্যবোৰ সোৱাদ পায়। বহুদিন ধৰি যদি গাহৰিটোৱে আহাৰ ভালদৰে নাখাইছিলেও এই উপাদানটো দিয়াৰ পিছত, এই আহাৰখিনি দিয়াৰ পিছত গাহৰিটোৱে ভালদৰে খাদ্য খাব তথা খুব কম দিনত
গাহৰিটো বৃদ্ধি হ'বলৈ ধৰিব আৰু বেমাৰ আজাৰ খুব কম হ'ব। কিন্তু এই খাদ্যটো অকল লোকেল গাহৰিৰ ক্ষেত্ৰতহে প্ৰযোজ্য। যিটো অক্সাৰ আৰু হেমচিয়াৰ প্ৰজাতিৰ গাহৰি আছে সেইটোৰ ক্ষেত্ৰত এই আহাৰটো ইমান প্ৰযোজ্য নহয়। সিহঁতৰ কাৰণে কিছুমান অন্য কিছুমান খাদ্য আছে, সেইবোৰ মই অহাটো ভিডিঅ'ত আপোনালোকক জনাম। এইবোৰ দেখিছে আপোনালোকে, এইবোৰ হৈছে লোকেল গাহৰি। গোটেইবোৰ যিবোৰ দেখিছে আপোনালোকে এইবোৰ চব লোকেল গাহৰি হয়। ইয়াত দেখিবলৈ পাইছে আপোনালোকে খুব ভালদৰে খাদ্যবোৰ খাইছে। যিটো শুকান মাছৰ গুড়ি সেইটো দিয়াৰ ফলত খাদ্যবোৰ টেষ্টি হৈ পৰে, যাৰ ফলত গাহৰিটো খাই ভাল পায় তথা খাবলৈ মন কৰে আৰু বেমাৰ আজাৰ কিছু পৰিমাণে হ্ৰাস পায়। দেখিবলৈ পাইছে আপোনালোকে কেনেকুৱাকে ধুনীয়াকে খাইছে। যিহেতু খোৱা বোৱা ঠিক থাকিলে গাহৰিটো সোনকালে ডাঙৰ হয়। সেইকাৰণে মেইন ইম্পৰ্টেণ্ট থিংছটো হ'ল কি গাহৰিটোক কি দিলে খাব সেইটো আমি মন কৰিব লগা উচিত। এইটো হৈছে লোকেল গাহৰিৰ মাইকী গাহৰি। মোৰ আহিবলগীয়া ভিডিঅ'টিত আপোনালোকক জনাম অক্সাৰ আৰু হেমচিয়াৰ প্ৰজাতিৰ গাহৰি কি আহাৰ দিব লাগে, কি আহাৰ দিয়া উচিত, সেইটো সম্পৰ্কে আপোনালোকক জনাম। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব।